তো ফ্ৰেণ্ডছ বৰ্তমান মই আছোঁ সোণাপুৰ মান্যধাৰা ধাবাত। এইখন মানে আমাৰ ডাউন টাউনৰ ধাবা হয়। তো সোমাই আহিলোঁ ভিতৰত। তো তাৰ গোটেই বস্তু তো ইয়াত লিখা আছে ডাউন টাউন চাৰ্টিটা সোণাপুৰ চেণ্টাৰ। মানে এইখন ৰিজৰ্ট হয়, ডাউন টাউনৰে ৰিজৰ্ট হয়। মানে আমাক ইয়াতে নিমন্ত্ৰণ দিছে। নিমন্ত্ৰণ কিয় দিছে মই কৈ আছোঁ, তাৰ আগতে কৈ দিওঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট সোণাপুৰ ৰিজৰ্টৰ পৰা। এই যে আমি মেনেজমেণ্ট টিমৰ সৈতে খেলা খেলিছিলোঁ, মানে এই ক্ৰিকেট টিম। তো তাৰে কাৰণে আজি আমাক ডাউন টাউনৰ ফালৰ পৰা মানে এটা স্পেচিয়েল খানা এটা দিছে, পাৰ্টি দিছে এই ৰিজৰ্টখনত। ডাউন টাউনৰে হয় যিহেতু, ইয়াতে চব পাৰ্টিটো হ'ব ইয়াতে। তো ইয়াৰ ভিতৰত ৰিজৰ্টখনত কি আছে সকলো দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো এনেকুৱা ভিতৰত সোমাই আহি দেখা পালোঁ কি ইয়াতে মেইন পাৰ্কিং প্লেচ। এইটো পাৰ্কিং প্লেচ, গাড়ী আহিলে মানে মানুহবিলাক আহিলে এই পাৰ্কিং প্লেচ হয়, পাৰ্কিং কৰে ইয়াতে। আৰু ভিতৰত কি আছে সকলো দেখাব চেষ্টা কৰিম, তো চাই থাকিব। এই ৰিজৰ্টখন মানে সম্পূৰ্ণ নেচাৰেল, একদম নেচাৰেল হয়। চাওক ইয়াতে খেতি, চাওক খেতি চাওক আপোনালোকে, ওলকবি, ফুলকবি, পাতকবি চব আছে মানে ইয়াতে। তো আৰু আগত গৈ দেখাইছোঁ কি আছে এইবাৰ। গুৱাহাটীত বাঁহ সাধাৰণতে দেখা নাপায়, বাঁহ ইয়াত চাওক, বাঁহ আছে ইয়াতে, বাঁহ সৰু সৰু বাচ্ছা যদি আহে কেতিয়াবা, এইবিলাক জোলনা টাইপ আছে এনেকৈ, এই পিছলা দিয়া এনেকৈ নৰি উঠা, এনেকৈ উঠি যাওঁ ওপৰত দি। তো এনেকৈ ওপৰতে উঠি আহিলোঁ। তো এতিয়া এবাৰ এনেকৈ পিছলা দিওঁ। তাৰ কাষতে আছে এনেকৈ উঠিব পাৰি যি আপোনাৰ এটা উঠিব লাগে, এটা উঠিব লাগে। বহিব নেকি? বহুত বাৰ আমি দুটাই বহোঁ। তাৰ কাষতে এনেকৈ ডেটিং মাৰিব পৰাকৈ চেয়াৰ আছে। এতিয়া ছিংগুল আছোঁ না, নৰো উঠবা। তো মোৰ লগত আছে প্ৰাঞ্জিতদাই মানে আগতে বহুত কেইবাৰ আছে সোণাপুৰ ধাবাত। তো কি ক'ব সোণাপুৰ ধাবাৰ প্ৰতি? ভাল লাগে, এখন ফেমিলি হেৰি হয়, মানে ফেমিলি প্লেচ হয়, বাচ্চা আনিব পাৰি। নেচাৰেল ধাবা একদম, ঘৰৰ ফিল এটা পাব, ঘৰৰ ফিল এটা পায় একদম। নালাগে যে বাহিৰত আহিছোঁ বুলি। তো এতিয়া আৰু কি আছে দেখাই আছোঁ। এনেকৈ জোলনা আছে, জোলনা উঠিব পাৰে আপোনালোকে। তো আহিব পাৰে। প্ৰাঞ্জিতা প্লেচটো কৈ দিয়কচোন কোনখিনি জেগাত আছে? তোমাৰ এইটো মান্যধাৰা বুলি কয়। মান্যধাৰা, ধাবাখনৰ নাম মান্যধাৰা। আৰু জেগাটো কৈ দিয়ক। আপোনালোকে পিকনিক কৰিব পাৰে ইয়াতে চানডে আপুনি আগতীয়াকৈ বুকিং কৰিব লাগে। আৰু বাকী বাৰ্থডে চেলিব্ৰেটো কৰিব পাৰে। বাৰ্থডে চেলিব্ৰেট গোটেইখিনি কৰিব পাৰে, যিখিনি আপুনি সোণাপুৰ আছে, অপজিট ৰাজধানী পাব্লিক স্কুল। ইয়াত জোলনা আছে এনেকৈ। তো এনেকৈ ভিতৰত সোমাই আহি দেখা পালোঁ কি ইয়াতে মানে জাৰ্চি গৰু আছে, জাৰ্চি গৰু। তো জাৰ্চি গৰু ফাৰ্ম এখন আছে। তো ফাৰ্মখনো দেখাই দিব এবাৰ। ইয়াত চাওক জাৰ্চি গৰু ফাৰ্ম, আগত টাৰ্কি চৰাই, বহুত কিবা কিবি আছে। সকলো দেখাই আছোঁ আজি। এই জাৰ্চি গৰু চাওক, এই জাৰ্চি গৰু পোৱালি ভয় খাইছে মানে সিহঁতে। তো এতিয়া আগত আৰু গৈ দেখাই আছোঁ এইবাৰ। মেইন খানাটো হ'ব এই সিপিনে। তো তাৰে কাৰণে আমাৰ টীম ৰেডি হৈছে ইয়াতে। তো এনেকৈ উঠি যাব লাগিব। উঠি গৈ ধুনীয়াকৈ মানে ছিষ্টেমবিলাক কৈ থৈ দিছে ইয়াতে, বহা ছিষ্টেমবিলাক। তো এতিয়া গৈ ইয়াতে খাব লাগিব, ডক্টৰ খাব লাগিব আজি। তো এনেকৈ খাবৰ কাৰণে চেয়াৰ টেয়াৰ ৰেডি কৰি থৈ দিছে। এইখন মানে চব আমাৰ টোটেলত 20-25জনমান আছে আমাৰ মেনেজমেণ্ট টিমৰ, যিকেইটা আমাৰ পাৰ্টিচিপেট কৰা আছিলে। তো গোটেইখিনি আছে। তো এতিয়া খানা কি বনাইছে, তো খানা বনোৱা জেগাত গৈ আছোঁ এইবাৰ। তাৰ আগতে মোৰ লগত আছে ডাউন টাউন হস্পিটেলৰ ফুড ছাৰ্ভিচৰ মেনেজাৰ। তো দাদা মানে আইটেমটো কি আছে কৈ দিয়ক এবাৰ। আইটেম আছে হাঁহৰ কোমোৰা, আচ্ছা, আৰু চিকেন ড্ৰাই ফ্ৰাই, আৰু ইণ্ডিয়ান ষ্টাইলত, আৰু ফিছ টেঙা আছে, ঔটেঙা দি। আৰু কিবা আছে নেকি নতুন কিবা চমৎকাৰ দিব পাৰে? নতুন আমাৰ কালেকশ্যন কিবা লেটিভ চালাড আছে। চালাড বনাইছে দাদাই, বনাইছে আপুনি? দাদা চালাড বনাই আছে ধুনীয়া কৰি। আৰু বগৰী আৰু পদিনাৰ চাটনি আছে। চাটনি আছে। তো এতিয়া খানা বনাইছে আগত, তো সেইবিলাক দেখাই আছোঁ। এতিয়া মুড়ি ঘণ্টা আছে ন? আচ্ছা, বঢ়িয়া। দাদাহঁতে ৰান্ধিছে ধুনীয়া কৰি। দাদা কি বনাইছে এতিয়া বৰ্তমান? এইটো চিকেন না? চিকেন ড্ৰাই ফ্ৰাই নেকি? এইটো চিকেন ড্ৰাই ফ্ৰাই। আৰু ইয়াৰ পদিনা আছে, পদিনা কি বনাইছে? এইটো এইটো স্পেচিয়েল। আৰু আগত কি আছে? মাছ, হাঁহৰ মাংস, চিকেন ড্ৰাই ফ্ৰাই। এই আজি ফালি মাজি একদম বম জুই হ'ব আজি খানা চানা ৰেডি হ'ব। ৰেডি হোৱাৰ পিছত এনেকৈ বুকে ছিষ্টেমত আছে, বুকে ছিষ্টেমত ল'ব লাগিব। আৰু বুকে ছিষ্টেমত লোৱা হোৱাৰ পিছত ইয়াতে খাব লাগিব আমি। তো আমাৰ মেনেজমেণ্ট টিমবিলাকে চবেই মানে ফটো উঠিছে, এইবিলাক চাই আছে, মানে এইখন ৰিজৰ্টখন চাই আছে। তো তাৰ আগতে আৰু এটা বস্তু দেখাই দিওঁ, মই ভাল বস্তু দেখাই দিম। প্লিজ ডু নট ফিড দ্য বাৰ্ডছ। তাৰপিছত এইটো কি বুলি কোৱেল বুলি কয়, কোৱেল চৰাই। এনেকৈ আগত পুখুৰী আছে, কোৱেল চৰাই আছে, আৰু কি আছে দেখাই আছোঁ। এই ৰিজৰ্টখনত আহিলে গমেই নাপাব ৰিজৰ্টৰ আছে নে ক'ত আছে। ইয়াক চাওক শোৱা পহু আছে। ইয়াৰ চাওক এইটো ইমু চৰাই, ইমু নে কি? এইটো ইমু না? টাৰ্কি চৰি, এইটো টাৰ্কি আছে। হয়, ইয়াতে কোৱেল চৰাই আছে। এইকেইটা শোৱা পহু, এইটো শোৱা পহু এইটো। আৰু আগত কি আছে চাই লওঁ এবাৰ।
বস্তু চাওক উটপক্ষী দেখা পাইছেনে আপোনালোকে এয়া উটপক্ষী আছে ইয়াতে কি নাই সেইটো কওক আপোনালোকে ইয়াতে উটপক্ষী হাঁহ ইমু চৰাই টাৰ্কি কোৱেল চব আছে এয়া বগৰী খাম এইবাৰ বগৰী আছে নাকি ইয়াতে তই বগৰী খাব জানো বগৰী আমি বগৰী খালা কিবা বগৰী খালোঁ বঢ়িয়া লাগিছে আমি খাম এইবাৰ বগৰী অঁ কিবা ক'ব নেকি নাই ঠিকে কেনে ফিল কেনে হৈছে একদম আহি ইয়াতে ভাল লাগিছে ভাল না চব একেলগে আহিছে আগতে আহিছেনে আপুনি নাই মই আগতে আহিছোঁ আহিছে না আছে অঁ মই ফাৰ্ষ্ট টাইম আহিলোঁ তো ছাৰৰ এটা অঁ ছাৰ কিবা ক'ব নেকি নে বগৰী খাইছে আপুনি কিবা ক'ব নেকি ভাল লাগিছে অঁ ৰিজৰ্টখনৰ কথা কৈ দিয়ক কিবা এটা এই ৰিজৰ্টখন খুব মানে ধুনীয়াকৈ আটমটকাৰীকৈ ৰাখিছে চাফা চুফা প্লাছ মানে ইয়াতে বহুত ধৰণৰ পাৰ্টিৰ ব্যৱস্থাও আছে মোৰতো আহি লগা নাই সেইখন ৰিজৰ্ট নেকি বেলেগে ঘৰত থকা মানে ঘৰুৱা পৰিৱেশ আৰু সেনেকুৱা একদম ঘৰুৱা পৰিৱেশত যদি কোনোবাই কিবা উদযাপনো কৰিব পাৰে আৰামছে কৰিব পাৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে কিছুমানে পিকনিক খাইছে ইয়াতে সেনেকুৱা বা বিয়া সভা যিকোনো প্ৰগ্ৰেম কৰিব পাৰে বুকিং কিবা নাম্বাৰ আছে নেকি কণ্টেক্ট নাম্বাৰ বুকিং আমাৰ হস্পিটেলৰ বা ইউনিভাৰ্চিটিৰ যিকোনো নাম্বাৰ ঠিক আছে মই ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম আপোনালোকে যদি কোনোবা যদি বিচাৰে ইয়াতে তো ইয়াতে পাৰ্টি মানে অৰ্গেনাইজ কৰিব পাৰে তো এতিয়া বগৰী খাব লাগে বগৰী ইয়াত ধুনীয়া পুখুৰীৰ কাষতে বগৰী গছডাল আছে তো বগৰী খাব লাগে এতিয়া আমি এচাক বগৰী বম মিঠা ন এচাক ইমু চৰাই আটা পাৰিছে খাব দেনে কাৰণে আটা পাৰিছে ধুনীয়া বস্তু দেখাইছোঁ বস্তু মানে কণী দেখাইছোঁ কণী কেটচ কৰক আপোনালোকে ফাৰ্ষ্ট টাইম কেটচ কৰক এইটো কিহৰ কণী হ'ব পাৰে কেটচ কৰক এইটো ইমু চৰাই কণী এইটো খাম শেষ আজি কৰিছে আমাৰ ডাউন টাউন হস্পিটেলৰ টিম মেনেজাৰ আমাৰ যে খেলখন চলিছিলে মেইন টিম মেনেজাৰ ছাৰ কি ক'ব আজি পাৰ্টিটো কথা ক'ব গোটেইখিনি মানুহে ভালকৈ খেলিলে আচ্ছা সেইটো কাৰণে আমাৰ WTT মেডামে আচ্ছা এটা আয়োজন কৰিছে আচ্ছা অঁ থেংক ইউ ছাৰ ছাৰ ধুনীয়াকৈ ক'লে কথাখিনি মোৰ কাষৰে এটা বিল্ডিং এটা আছে তো বিল্ডিংটোৰ ওপৰত গৈ আছোঁ এইবাৰ তালা চালা নাই আজি খুলি দিম তালা চালা আজি তো ইয়াতে মানে আমাৰ মানে CMD ছাৰত আহিলে মানে ইয়াতে সেই কৰে থাকে মানে ইয়াতে এনেই কৈছোঁ তালা চালা নোখোলোঁ বাৰু এনেই ক'লোঁ তো CMD ছাৰত আহিলে মানে ইয়াতে পাৰ্টি কৰে মানে চাহ বিতৰণ কাৰ্যসূচী তো ইয়াতে আমাৰ টিমটোৱে চাহ খাইছে তো এতিয়া মই গৈ চাহ খাই আছোঁ গ্লাছ লৈছোঁ গ্লাছ লগত আছে বিস্কুট ৰিজৰ্টখন আপোনাৰ কি নাই সেইটো কওক আপোনালোকে এই দেখক ঠক কলৰ গাছ চাওক কলৰ বাগান পুখুৰী এয়া অমিতাৰ গছ কি নাই ষ্ট্ৰবেৰী গছ দেখাই আছোঁ আৰু ঠক কল চাওক তাৰ আগতে এয়া কল চাওক মালভোগ কল গছতে বকিছে তাৰ আগতে অমিতা চাওক ঠক অমিতা কল কি নাই সেইটো কওক আপোনালোকে আহি গমেই নাপাব এইখন যে ৰিজৰ্ট একদম ঘৰুৱা টাইপ লাগে ঘৰুৱা টাইপ চাওক ষ্ট্ৰবেৰী এয়া চাওক ষ্ট্ৰবেৰী লাগিছে লাল হৈছে ষ্ট্ৰবেৰী গছ লাল হৈছে সেই পকচি নাপাব নে খাব লাগে আজি চব ছিঙি মেলি ষ্ট্ৰবেৰী বা ষ্ট্ৰবেৰী চাওক পকি আছে একদম জিলকি আছে ষ্ট্ৰবেৰী শেষ আজি ষ্ট্ৰবেৰী শেষ আজি গোটেই খাম আজি যিমান আছে ইয়াতে এয়া ষ্ট্ৰবেৰী খেতি চাওক ইয়াতে কি নাই সেইটো কওক ষ্ট্ৰবেৰী খেতি আলু খেতি এয়া আগত আলু খেতি এয়া কলগছ এয়া পুখুৰী আগত কল কি নাই সেইটো কওক এই বম মাছ আছে ইয়াতে বম মাছ মাৰিম এতিয়া লাষ্টত যাওঁতে মাছ মাৰিম ইয়াতে খাই থাকিব আজি শেষ আজি তো এতিয়া আমাৰ খানা ৰেডি হৈছে আমাক এই সিহঁতে চাওক আমাৰ মেনেজমেণ্ট টিম ইয়াতে ফূৰ্তি কৰিছে ইয়াতে আগত তো তাৰ আগতে এটা বস্তু দেখাই দিওঁ এটা কণী পালোঁ এটা কণী পৰিছে ইয়াতে থাকক ইয়াতে কণী তো এটা গৈ খাব লাগে তো খোৱা কি ৰেডি হৈছে কি আইটেম আছে চব দেখাই আছোঁ আজি এফালৰ পৰা ৰেডি হৈছে খানা খোৱাৰ আগতে বোলে সিহঁতে ডেন্স কৰে বোলে মোকো মাতিছে ডেন্স কৰিবৰ কাৰণে খানা খাব লাগে তো তাৰ আগতে দাদাহঁতে ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে খানাবিলাক তো দেখাই আছোঁ এফালৰ পৰা কি আইটেম আছে ইয়াত ফাৰ্ষ্ট পানী ইয়াত বুকে ল'ব লাগিব আমি নিজাকৈ তাৰপিছত চালাড চাওক চালাড কি ধুনীয়া চালাড আইটেম আছে চালাড তাৰপাছত কি আছে ইয়াৰ চাউল কিন্তু কি ৰাইছে চনা শক্তি ৰাইছে তাৰপিছত এইটো কি আছে চব্জি এইটো কি চব্জি এইটো আইটেম এইটো দাইল এইটো মাছ ন মাছটো কি দি বনাইছে ঔটেঙা দি বনাইছে মাছ ঔটেঙা তাৰপৰা এইটো কি আছে এই দেখাইছোঁ কি আছে এইটো মুড়ি ঘণ্টা বুলি কয় এইটো কিহেৰে বনাইছে এইটো দালি দি বনাইছে মুড়ি ঘণ্টা এইটো হাঁহৰ মাংস কিহেদি বনাইছে কোমোৰা দি বনাইছে দাদাহঁতে আৰু বেলেগ কি আছে আৰু বেলেগ চাটনি এটা আছে চালাডটো আগত দেখাইছোঁ আৰু মই এতিয়া আমি দগৰা খাব লাগে এতিয়া খোৱাৰ কাৰণে পাই থৈ দিছে ইয়াত তাত আমি গৈ খাম এতিয়া খোৱা এতিয়া চাওক মেনেজমেণ্ট টিমে লাইন পাতি গৈ আছে এজনকে বুকে চিষ্টেমত লৈ গৈ আছে তো এতিয়া মই লৈছোঁ বুকে খাব লাগে দগৰা খাম এতিয়া কি আছে দেখাইতো দিলোঁ অলৰেডি এতিয়া দেখাই দিম খাব লাগে খাওঁ মেইন দে মোৰ আছে নেকি
চাওক সিহঁতক কেনে এটা খাবৰ কাৰণে লাইন পাতিছে আছে না খাব না ফালে পুৰা একদম ফ্ৰমত আছে আজি চাওক এইবাগে খাবৰ কাৰণে কেনে লাইন ধৰিছে ডিছ লৈছোঁ ডিছ চাওক খাম এতিয়া ডক্সা খাম এতিয়া তো ইয়াতে আৰামছে বহি ল'লোঁ কি আছে চাওক এয়া মাছ এয়া হাঁহৰ মাংস এয়া চালাড এয়া মুড়ি ঘণ্টা এয়া চব্জি এইটো কি কয় এইটো বাংনা ভাজা এতিয়া মোৰ লগত জ্যোতিষ দা আৰু গুণিন দা আছে খাম এতিয়া আমি খানা চানা খোৱা শেষ এতিয়া আমাৰ সকলোৱে ফটোশ্বুট কৰিব অলপ ফটোশ্বুট উঠি তো আজি ভিডিঅ'টো শেষ কৰিম তো এইটো আছিলে এটা সোণাপুৰ ৰিজৰ্টৰ এটা সৰু ভিডিঅ' তো বাই বাই তো মোৰ লগত আছে পাৰস ফটো উঠিবৰ কাৰণে মানে পূৰা একদম প'জ দি আছে দেখা নাই মোদী ক'ত দিছে মোদী ক'ত কিবা ক'বা নেকি হাই আজিৰ দিনটো বহুত এটা আনন্দমুখৰ দিন বিকজ আমি আজাৰ গোটেই মেনেজমেণ্ট টিম আৰু আমাৰ ৰিচিপশ্যন আছে আমাৰ মোৰ ফ্ৰেণ্ড ৰাজদীপ আপোনালোকে সদায় চবেই চিনি পায় যিসকলে চাই আছে ইউটিউবাৰ আমাৰ ৰাজদীপ হয় ওৰফে আমাৰ ৰঞ্জন হয় আমি সকলোৱে চিনি পাওঁ ভাল হয় মোৰ বন্ধু তেওঁ বহুত ভাল পাওঁ তো আজি মানে আমি এটা পিকনিক হয় এনজয় মুখৰ এটা আমাৰ যি হৈছে আজি পাৰ্টি হৈছে ইয়াতে তো ইয়াতে অল এভৰিথিং আমি ইয়াতে পাৰ্টি কৰিছোঁ আৰু যিটো এটা ৰিজৰ্ট হয় ইয়াতে নেচাৰেল মানে অল এভৰিথিং মানে এটা সুন্দৰ পৰিৱেশ আমি বহুত ভাল লাগিছে ইয়াত থাকি আমি ইয়াতে অলৰেডি আমাৰ খোৱা বোৱা লোৱা চব হৈ গৈছে এতিয়া আমাৰ ফটোশ্বুট চলি আছে চলি আছে ফটোশ্বুট শেষ কৰি আছে লাষ্ট আমি লাহে লাহে যাম তো চ' এতিয়া আমি খাই বৈ উঠি অকণমান ইয়াতে এনজয়েবল মোমেণ্ট নেচাৰেল চাই আছোঁ আমি তাৰমানে বহুত ভাল লাগিছে তো এতিয়া ফটো চটো উঠি কিনে শেষ কৰিম যিহেতু আজিলৈ এৰিছোঁ বাই বাই তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব বাই বাই